কি হয় ভ্যাকসিন লৈছে আপোনালোকে ভ্যাকসিন ললে চলি কি হ'বলৈ গৈ আছে ইয়াতে বাটৰ নাটক হ'ব খুব ধুনীয়া বাটৰ নাটক কোভিড ভেকচিন মানে নৰেন্দ্ৰ মোদীৰ যি আশা সপোন তাকে লৈ বাটৰ নাটক কৰি কোভিড ভেকচিনৰ ওপৰত খুব ধুনীয়া নাটক হ'ব গোটেই সকলো দৰ্শকক নাটক চাবলৈ আমি অনুৰোধ জনালোঁ ৰঞ্জিতৰ ইউটিউব চেনেলৰ জৰিয়তে আহক আমি উপভোগ কৰোঁ আৰু সকলোকে ভেকচিন ল'বৰ কাৰণে ভেকচিনটো সকলোৱে ল'ব লাগিব আৰু মাস্ক পৰিধান কৰিব লাগিব আপুনি শুনিছেনে নাই কৰোণা বেমাৰটো যে কৰোণা বেমাৰটো নহ'বৰ কাৰণে ভেকচিন দিছে মানুহক বুজি পাইছে আপুনি লৈছেনে নাই ভেকচিন আপুনি ভেকচিন কিয় লোৱা নাই এইখন দেখিছেনে নাই এইখন কিয় কৰিছে ইয়াতে এইবাৰ কিয় কৰিছে আমি আপুনি ভেকচিন লোৱা নাই কি হ'ব আপুনি আমাৰ যে দেশখনত ইমান ডাঙৰ বেমাৰটো হৈছে কৰোণা বেমাৰ সেইটো নিৰাময় কৰিবৰ কাৰণে ভেকচিন দিছেনে নাই গম পাইছেনে নাই ভ্যাকসিন ললে কি হ'ব ভেকচিন ললে কিয় কি হ'ব কি হয় ভ্যাকসিন লৈছে আপোনালোকে ভ্যাকসিন ললে চলি জন্দিছ হলে পেট ফাটি মৰে কোনোবা দিনা জন্দিছ হৈ পেট ফাটি মাৰা মানুহ মৰা শুনছি আৰু আপুনি কোনোবা দিনা শুনিছে নেকি যে ভেকচিন লৈ কোনোবা মানুহ মৰা শুনিছে আপুনি কি ভেকচিন লৈ কোনে কৈছে আপোনাক কোন শুনা মই উৱা বাতৰি আপুনি ভুল নাযাব আপুনি ভেকচিন লৈছিলে নাই সেইটো কওক উৰা বাতৰি উৱা বাতৰি ভেকচিন লোৱা নাই উৰা বাতৰি আপোনাৰ নিচিনা মানুহবিলাকে ওলাইছে ভেকচিন ল'লে চলি নহয় আপোনালোকৰ নিচিনা মানুহবিলাকে ইয়াতে কিমানখিনি মানুহ আছে অন্ধবিশ্বাসৰ কাৰণে আমাৰ আজি সমাজৰ এই অৱস্থা আমি যে লকডাউনত ফচি আছো আপোনালোকৰ দৰে এনেকুৱা অন্ধবিশ্বাস থকা শুনক মই কথাটো কৈ আছো এই যে কৈ আছো লকডাউনৰ কাৰণে কিহৰ কাৰণে আছো লকডাউন কৰোণাৰ কাৰণে হৈছে তো কৰোণা বন্ধ কৰিবৰ কাৰণে ভাৰত চৰকাৰে এখন আঁচনি লৈছে যে আমাৰ ৰাইজক সৰ্বসাধাৰণক বিনামূলীয়াকৈ ভেকচিন দিয়াৰ ব্যৱস্থা কৰিছে প্ৰাথমিক স্বাস্থ্য গম পাব